নমস্কাৰ, বহুদিনৰ মূৰত আজি মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই চেনেলটোলৈ। আজি বহুদিন হ'ল ইয়াত ভিডিঅ' একো আপলোড দিব পৰা নাই। আপোনালোকৰ বাবে মই অলপমান ক্ষমা বিচাৰিছোঁ, কাৰণ মোৰ সময়ৰ অসুবিধা আৰু ইমান গৰম দিছে, গৰমত ওলাই যাবলৈও মন নাযায়, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। আৰু আজি যিহেতু ৰবিবাৰ, ৰাতিপুৱাৰ পৰা ভাবি আছোঁ এটা ভিডিঅ' আপোনালোকৰ বনাব গৈ আছোঁ, কিন্তু যিহেতু ইমান ৰ'দৰ কাৰণে বাহিৰ ওলাই অহা নাছিলোঁ। আৰু অকণমান এতিয়া ৰ'দটো কমিছে, আমি দত্তৰ মই দুয়োজন ওলাই আহিছোঁ ক'ত দেখিছেই আপোনালোকে। মই আহি গৈছোঁ ডাইৰেক্ট পথাৰত এইকাৰণে আহিছোঁ যে কালি হৈছে বিশ্বকৰ্মা পূজা, আৰু বিশ্বকৰ্মা পূজাত যিহেতু ঘৰৰে আছে কুঁহিয়াৰ, আকৌ এইফালে লাগিব কলপাত, সেই সকলোবোৰ নিবলৈ দত্তৰ মই আহি গৈছোঁ। আৰু আপোনালোককো সেইকাৰণে লৈ আহিলোঁ, আৰু ভিডিঅ'টোৰ সহকাৰে আপোনালোকেও চাই থাকক আমিনো পথাৰত কি কৰোঁ এই সকলোবোৰ। তেনেহ'লে বলক ভিডিঅ'টো আজি আমি আৰম্ভ কৰোঁ। এয়া দেখিছে আমাৰ কোমোৰা বগা পৰি আছে, এইফালেও আছে কেইটামান, আৰু এইফালে কি কৰিছে, এইফালে জিকা লাগি আছে, আপোনালোকে দেখিছেই চাগে। এয়া জিকা লাগি আছে, বেছি লগা নাই যিহেতু। এইফালে হৈছে এইবাৰ জলকীয়া, আৰু এইফালে ভেন্দি লাগি আছে নেকি এতিয়াও, ভেন্দি লাগি আছে এফালে। আৰু বাপৰে, এইফালে কলপাত কটা শেষে, কলপাত কুঁহিয়াৰ দত্তই কাটি আনিলেই। মই এইফালে ভিডিঅ'টো আৰম্ভ কৰি থাকোঁতে এইবিলাক দেখিছেই। আমাৰ বেছি ডাঙৰ খেতিও নহয়, তথাপিও ঘৰত খাবলৈ কোলাই। আৰু এয়া দেখিছে আপোনালোকে, ইয়াতো জিকা লাগিছে। আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক, এয়া চাওক, অমিতাবোৰ ধুনীয়াকৈ লাগি আছে, অমিতাও লাগিছে কিছু আছে, অমিতাৰ গছ বহুত আছে আমাৰ। এয়া দেখিছে অমিতা, চাৰিওপিনে অমিতাই একেবাৰে, অমিতা এইফালে লাগি আছে। আৰু বাপৰে, ভোট জ্বলা, এইটো হৈছে ভোট জ্বলা, বাপৰে সোমাবই নোৱাৰি শুনে। এয়া হৈছে আমাৰ কুঁহিয়াৰবোৰ ডাঙৰ ডাঙৰ হৈ আছে, খেতি আছে কিছু। এয়া সেইটো দেখিছে আপোনালোকে, এইটো কল লাগি আছে। আৰু কি দেখা আপোনালোকক, যিহেতু বহুদিন অহা হোৱা নাই ইয়াতে, অকণমান জংঘল লাগিছে। এইডাল আম হয়, পাণ আছে ৰ'ব। এয়া হৈছে এইপিনে অলপ চাপা, তামোলবিলাক লাগিব ধৰিছেহে এতিয়া। পিচ কৰি দিয়া, ইমান ডাঙৰ খাব নাপাবি ন, খাওঁ নেকি, খাই দিয়া, খাব নোৱাৰা, কাটিয়া নবলা, বেলেগ খাওঁ অলপ আৰু যেতিয়া খাই দিওঁ এডাল, হয়নে নহয়? নিজৰ ঘৰৰ কুঁহিয়াৰ যদি আমি নাখাওঁ, ওপৰে খাব। খৰচা কাটা এই চুকৰ পৰা সেইফালে
কাটা কোমলীয়া দিব নালাগে দিয়া কাটা জোৰ লাগা কি পুৰা ৰস ওলাইছে ৰে জংঘল ঘৰৰে কুঁহিয়াৰ ঘৰৰ বস্তু খাই কেনেকুৱা খোৱাৰ সোৱাদেই বেলেগ হা মিঠা বহুত কৰে এনেও গৰমত কুঁহিয়াৰ খাব লাগে মোক দেখিছে কেনেকুৱা ঘামি গৈছোঁ বা কেনেকুৱা ৰ'দ দেখোন এতিয়া কুঁহিয়াৰ খাই লৈ গৈ থাকোঁ ব'লা ব'লা এতিয়া আমি ডাইৰেক্ট আহি গৈছোঁ গাড়ী ধুবলৈ যিহেতু কালি বিশ্বকৰ্মা আৰু গাড়ী বহুত দিগদাৰ হ'ব কালি সেইকাৰণে আজিতে গাড়ীখন অকণমান ধুৱাই থওঁ কালি অলপমান পানী মাৰি দিম আৰু গাড়ী ধুৱাই মেলি আহি গ'লোঁ এতিয়া আৰু তাত বেছি ভিডিঅ' কৰা নহ'ল যিহেতু মানুহ বহুত আছিলে গাড়ীৰ আৰু আমি কিবা কৰি সোনকালে অলপ ধুৱালোঁ আৰু গাড়ীখন এতিয়া আহি গৈছোঁ গোঁসাই মানে মেইন গোঁসাই ইয়াতে আছে আপোনাৰ ইয়াত গোঁসাই আছে আপোনালোকক অকণমান দেখাই দিছোঁ গোঁসাই কি কেনেকুৱা ধৰণৰ গোঁসাই বনাইছে তাত গৈ আছোঁ এতিয়া আৰু আপোনালোককো দেখুৱাই আছোঁ এয়া দেখিছেই বহুত মানে গোঁসাই ইয়াত বনাই থোৱা আছে এইটো মানে ডাইৰেক্ট বিক্ৰীৰ কাৰণে বনাইছে কিছুমান ধৰ অৰ্ডাৰ আছে সিহঁতৰ আৰু ইয়াত ডাঙৰবিলাক চাগে অৰ্ডাৰে হ'ব আৰু সৰু সৰু বহুতো মূৰ্তি ইয়াত বনাই থোৱা আছে যদি লাগে তেনেহ'লে ডাইৰেক্ট ইয়াত আহিলে পাই যায় আৰু মূৰ্তিটো সেইকাৰণে আমিও এবাৰ আহিলোঁ ইয়াত আপোনালোক দেখুৱাব আমাৰ যিহেতু অফিচত পূজাখন আছে আমি ইয়াৰ পৰা এটা গোঁসাই লৈ লৈছোঁ আৰু কোনটো লৈছোঁ কালি ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব কালি সম্পূৰ্ণ এটা আপোনালোকক বিশ্বকৰ্মা আমি কেনেকৈ পালন কৰোঁ সেই সম্পূৰ্ণ ভিডিঅ' দেখুৱাম তেনেহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰিম আৰু কালি আপোনালোকে ভিডিঅ'টো চাব আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ তেনেহ'লে বাই বাই আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ